দশম শ্ৰেণীৰ বিজ্ঞানৰ চমু প্ৰশ্ন আৰু উত্তৰ। অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। প্ৰথম প্ৰশ্ন, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম আৰু সংকেত কি? উত্তৰ, এক্সৰ নাম হৈছে কেলছিয়াম অক্সাইড আৰু সংকেত হ'ল CaO। কুৱেশ্যন নম্বৰ 2, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ? lead oxide plus carbon, lead plus carbon dioxide। অপশ্যন কেইটা হ'ল অপশ্যন এ lead বিজাৰিত হৈছে, অপশ্যন বি কাৰ্বন ডাই অক্সাইড বিজাৰিত হৈছে, অপশ্যন চি কাৰ্বন জাৰিত হৈছে, অপশ্যন ডি lead oxide বিজাৰিত হৈছে। তো শুদ্ধ উত্তৰ হ'ব এ আৰু বি, এই দুটা অশুদ্ধ। কুৱেশ্যন নম্বৰ 3, আইৰণৰ অক্সাইড আৰু এলুমিনিয়াম বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হ'ল। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। অপশ্যন এ সংযোজন বিক্ৰিয়া, অপশ্যন বি এটা দ্বি অপহৰণ বিক্ৰিয়া, অপশ্যন চি বিয়োজন বিক্ৰিয়াৰ, অপশ্যন ডি এটা অপহৰণ বিক্ৰিয়া। গতিকে শুদ্ধ উত্তৰটো হ'ব এটা অপহৰণ বিক্ৰিয়া। 4 নম্বৰ প্ৰশ্ন, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটো হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 5, তাপ উৎপন্ন হোৱা বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয়? উত্তৰ, তাপবৰ্জী বিক্ৰিয়া। প্ৰশ্ন, মাৰ্বলৰ ৰাসায়নিক সংকেত কি? কেলছিয়াম কাৰ্বনেট CaCO3। প্ৰশ্ন, কলা বগা ফটোগ্ৰাফীত কেনে ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ব্যৱহাৰ কৰা হয়? উত্তৰ, বিয়োজন বিক্ৰিয়া। প্ৰশ্ন, পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰজেন আৰু অক্সিজেন গেছৰ অনুপাত কিমান? উত্তৰ, 2:1। প্ৰশ্ন, সমীকৰণ, হাইড্ৰজেন ছালফাইড আৰু ছালফাৰ ডাই অক্সাইড বিক্ৰিয়া ঘটি পানী আৰু ছালফাৰ উৎপন্ন হৈছে। বিক্ৰিয়াটোৰ ক্ষেত্ৰত অসত্য উক্তিটো হৈছে অপশ্যন এ ছালফাৰ ডাই অক্সাইড বিজাৰিত হৈছে, অপশ্যন বি হাইড্ৰজেন ছালফাইড বিজাৰিত হৈছে, অপশ্যন চি হাইড্ৰজেন ছালফাইড জাৰিত হৈছে। গতিকে ইয়াতে অসত্য উক্তিটো হ'ব বি, হাইড্ৰজেন ছালফাইড বিজাৰিত হৈছে। এইটো উক্তি ভুল। কুৱেশ্যন, তাপ শোষণ হোৱা ৰাসায়নিক বিক্ৰিয়াক বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব খালী ঠাইত হ'ব তাপগ্ৰাহী বিক্ৰিয়া। 11 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰণ। কেলছিয়াম অক্সাইডক বুলি কোৱা হয়? খালী ঠাইত কি হ'ব চূণ বা পোৰা চূণ। 12 নম্বৰ প্ৰশ্ন, শ্বসন এবিধ পৰিৱৰ্তন, খালী ঠাই কি হ'ব ৰাসায়নিক পৰিৱৰ্তন। প্ৰশ্ন, বিক্ৰিয়াত অদ্ৰৱণীয় লৱণ উৎপন্ন হয়, খালী ঠাইত কি হ'ব অধক্ষেপণ। প্ৰশ্ন, কেলছিয়াম কাৰ্বনেটত তাপ প্ৰয়োগ কৰিলে উৎপন্ন হোৱা গেছবিধ হৈছে, খালী ঠাইত কি হ'ব কাৰ্বন ডাই অক্সাইড। প্ৰশ্ন, মেংগানিজ অক্সাইড প্লাছ এলুমিনিয়াম বিক্ৰিয়া ঘটি মেংগানিজ প্লাছ এলুমিনিয়াম অক্সাইড। বিক্ৰিয়াটোত জাৰক পদাৰ্থ হৈছে মেংগানিজ অক্সাইড। প্ৰশ্ন, ৰাসায়নিক সমীকৰণৰ সমতুলকৰণৰ বিধিৰ ওপৰত আধাৰিত, খালী ঠাইত কি হ'ব ভৰৰ নিত্যতা। প্ৰশ্ন, বাবে দুৰ্গন্ধিতা হয়, খালী ঠাইত হ'ব জাৰণ, জাৰণৰ বাবে দুৰ্গন্ধিতা হয়। প্ৰশ্ন, বনস্পতিজাত পদাৰ্থৰ বিয়োজন হৈ পচন সাৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোত বিক্ৰিয়াৰ এটা উদাহৰণ, খালী ঠাইত কি হ'ব তাপবৰ্জী বিক্ৰিয়া। সত্য নে অসত্য? এটা ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক সমীকৰণেৰে প্ৰকাশ কৰা হয়। উত্তৰটো হ'ব সত্য। প্ৰশ্ন, সালোক সংশ্লেষণ এবিধ তাপগ্ৰাহী বিক্ৰিয়া। উত্তৰ অসত্য। প্ৰশ্ন, বিজাৰণ প্ৰক্ৰিয়াত অক্সিজেনৰ আহৰণ বা হাইড্ৰজেনৰ অপহৰণ হয়। উত্তৰ অসত্য। প্ৰশ্ন, অপহৰণ বিক্ৰিয়া ৰেডক্স বিক্ৰিয়া হ'ব পাৰে। উত্তৰ সত্য। প্ৰশ্ন, সকলোবোৰ দহন বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। উত্তৰ সত্য। প্ৰশ্ন, লৌত মামৰে ধৰা প্ৰক্ৰিয়াটো এটা জাৰণ বিক্ৰিয়া। উত্তৰ সত্য। প্ৰশ্ন, বিজাৰণ অবিহনে জাৰণ বিক্ৰিয়া সংঘটিত হ'ব পাৰে। উত্তৰ অসত্য। ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰৰ মাজত বান্ধনিৰ সৃষ্টি হয় বা ভাঙে।
উত্তৰ সত্য। প্ৰশ্ন, লৰ ক্ষয়ীভৱনক সাধাৰণতে মামৰে ধৰা প্ৰক্ৰিয়া বুলি কোৱা হয়। উত্তৰ সত্য।